নমস্কাৰ বন্ধু বান্ধৱীসকল, ফ্ৰী এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই তোমালোকলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 1.1। ঠিক আছে, তো আগৰ ভিডিঅ'বোৰত মই অলৰেডি তোমালোকৰ কাৰণে বহুপদ পাঠটো, দশম শ্ৰেণীৰ বহুপদ পাঠটো পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আৰু পাৰ্ট 4 আপলোড কৰিলোঁ। যদি কোনোবাই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যদি চাব বিচাৰিছে তেন্তে মই তলত ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ, তোমালোকে তাত গৈ চাব পাৰা। আৰু যদি মোৰ কোনোবা বন্ধু বান্ধৱসকল আছে যিসকলে এতিয়া ষ্টাফ চিলেকশ্যন কমিশ্যনৰ CSSL, ঠিক আছে, CGL, তাৰপিছত MTS, ৰেলৱে, NTPC, গ্ৰুপ D, কিছুমান বেংক এক্সাম আৰু বিভিন্ন এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে মোৰ চেনেলটো তোমালোকক মই প্ৰত্যেক দিনা এটা ভিডিঅ' আপলোড কৰোঁ, য'ত নেকি তোমালোকে তাত ৰিজনিঙৰ কিছুমান কুৱেশ্যন পাবা, মানে যুক্তিতত্ত্বৰ অসমীয়া মাধ্যমত তোমালোকে কুৱেশ্যন পাবা, তাৰপিছত গণিতৰ কুৱেশ্যন পাবা অসমীয়া মাধ্যমত, তাৰপিছত সাধাৰণ জ্ঞানৰ কুৱেশ্যন পাবা অসমীয়া মাধ্যমত আৰু ইংৰাজী কুৱেশ্যন পাবা, য'ত আগৰ কুৱেশ্যনসমূহ মই সমাধান কৰি দেখুৱাম তোমালোকক। গতিকে তোমালোকে যদি এতিয়াও মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে ছাইডত থকা বেল আইকন নটিফিকেশ্যনটো প্ৰেছ কৰি দিয়া, যাতে তোমালোকে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' পোনপ্ৰথমতেই পোৱা। বন্ধুসকল, ইয়াতে মই এটা কথা থওঁতে জনাই থব বিচাৰিছোঁ যে মই এতিয়া ভিডিঅ' শ্বুট কৰি থকা সময়ত মোৰ এজন বন্ধু আহিছিলে, সহপাঠী বন্ধু। তেওঁ মোক যথেষ্ট ৰিকুৱেষ্ট কৰিছে, অনুগ্ৰহ কৰিছে যে তেওঁ দুআষাৰ ক'ব। গতিকে আহকচোন বাৰু তেওঁৰ দুআষাৰটো শুনি আমি আমাৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ফ্ৰী এডুকেশ্যন চেনেলটো মোৰ বন্ধু শ্ৰী হোমেন বৰুৱা হয়। মই আছাম পুলিচ এক্সামৰ বাবে প্ৰস্তুত হৈছোঁ। মই মোৰ বন্ধু শ্ৰী হোমেন বৰুৱাৰ ভালেমান ভিডিঅ' চাই মই যথেষ্ট উপকৃত হৈছোঁ। আশা কৰোঁ তোমালোকেও এই ভিডিঅ'সমূহ চাই লাইক আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। আহিছোঁ আজি আমাৰ নৱম শ্ৰেণীৰ অধ্যায় নাম্বাৰ 1.1লৈ। এটা কথা মই তোমালোকক কৈ থওঁ যে মই এই ভিডিঅ'বোৰ বনাবৰ কাৰণে কোনো ধৰণৰ প্ৰস্তুতি কৰি নাহোঁ বা কৰিবলৈ সময়ো নাথাকে, কাৰণ দিনটোৰ সময়তে মই এইখিনি ভিডিঅ' শ্বুট কৰি পেলাই এডিটিং কৰি তোমালোকৰ সন্মুখলৈ মই উপস্থাপন কৰি দিওঁ ভিডিঅ'টো, যাতে ইয়াতে তোমালোক উপকৃত হোৱা। কাৰণ যিহেতু মোৰ ব্যক্তিগত কিছুমান মানে কাম থাকে য'ত মই কৰিবলগীয়া হয়, গতিকে তথাপিও মই অলপমান সময় উলিয়াই মই যিমানখিনি পাৰোঁ অনায়াসে মই চেষ্টা কৰি আছোঁ যে প্ৰত্যেক দিনে এটা ভিডিঅ' বিভিন্ন ধৰণৰ টপিকৰ ওপৰত মই দিয়া হৈছে। আৰু লগতে কৈ থওঁ যে তোমালোকে মোক ফেচবুকৰ পেজতো লাইক কৰিব পাৰা, তাত গৈও তোমালোকে মোৰ ভিডিঅ'বোৰ চাব পাৰা, অথবা মই নতুনকৈ এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ য'ত মই ফেচবুকৰ পেজত তাৰ লিংকটো দি ৰাখিছোঁ। যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে চাব বিচাৰে তেন্তে ফেচবুক পেজৰ লিংক মই তলত ডেছক্ৰিপশ্যন দিছোঁ, তাত গৈ তোমালোকে মোৰ অনলাইন লাৰ্ণিং তাৰ পেজটোৰ নাম হৈছে, কিন্তু একচুৱেলি মোৰ চেনেলৰ নাম ফ্ৰী এডুকেশ্যন। তো সেই পেজটোত তোমালোকে মোৰ তাৰ হোৱাটছআপৰ লিংকৰ গ্ৰুপটোৰ মানে লিংকটো পাই যাবা, তো তোমালোকে তাত ক্লিক কৰি যাব পাৰা। কিন্তু এটা কথা ঠিক যে যিসকলে এই ভিডিঅ'টো চাব বিচাৰিছে সম্পূৰ্ণকৈ চোৱা, কাৰণ ইয়াত মই কিছুমান শ্বৰ্টকাটত তোমালোকক এক্সাৰচাইজ 1.1টো শিকাম। শ্বৰ্টকাট মানে কি, যিখিনি উপযোগী ফৰ্মুলা সেইখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম খুব সহজভাৱে আৰু খুব কম সময়ত। ঠিক আছে, তো আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'বোৰ আদৰি ল'বা। তো আহক আমি আজি আমাৰ নতুন পৰ্বটো ষ্টাৰ্ট কৰোঁ। তো চাবা বন্ধুসকল, আমাক এই পাঠটোৰ নাম হৈছে নাম্বাৰ ছিষ্টেম ইংৰাজীত, আৰু অসমীয়াত সংখ্যা প্ৰণালী। মই দুয়োটা মাধ্যমতে মই কথাখিনি ক'ম, যিহেতু বেলেগ বেলেগকৈ শ্বুট কৰিবলৈ অলপ সময়টো অকণমান নাটনি হৈছে। তো যদি তোমালোকে বিচাৰা তলৰ কমেণ্ট বক্সত জনাবা যে কি মিডিয়ামত লাগে, ইংলিছ মিডিয়ামত লাগে নে আছামিছ মিডিয়ামত লাগে, তোমালোকে জনাই দিলে হৈ গ'ল। আজিৰ ভিডিঅ'টো তোমালোকক জাষ্ট মই চেষ্টা এটা কৰিছোঁ যাতে মই তোমালোকক অনায়াসে দিব পাৰোঁ যিমানখিনি মই জানো। তো সংখ্যা প্ৰণালীত কি হয় বন্ধুসকল, যে সংখ্যা বুলি মই দুটাই মাথো কথা তোমালোকক শিকাইছোঁ। সংখ্যা প্ৰণালীত আমি এটা বস্তু চাব লাগিব যে সংখ্যা সকলোৱে জানে। ঠিক আছে বন্ধুসকল, সংখ্যা সকলোৱে জানে। তো এতিয়া কথা হ'ল কি, সংখ্যাৰ কেইবাটাও ভাগ আছে। কি কি আছিলে বন্ধুসকল, তোমালোকে ক্লাছ 5-6ত পাইছা। স্বাভাৱিক সংখ্যা বুলি এটা আছে, পূৰ্ণ সংখ্যা বুলি এটা আছে, অখণ্ড সংখ্যা বুলি এটা আছে, যুগ্ম সংখ্যা আছে, অযুগ্ম সংখ্যা আছে, মৌলিক সংখ্যা আছে, যৌগিক সংখ্যা আছে, আৰু পৰিমেয় সংখ্যা আছে আৰু অপৰিমেয় সংখ্যা আছে। যিহেতু এইটো নৱম শ্ৰেণীৰ পাঠ আৰু সংখ্যা প্ৰণালীৰ ওপৰত মানে নিৰ্ভৰ কৰিছে, গতিকে আমি ইয়াত সেইকেইটা বস্তু অলপ শিকি থওঁ, শ্বৰ্টলি শিকি থ'ম।
তো মই মুখেৰে মই ক'ব বিচাৰিছো যে সংখ্যা প্ৰণালীৰ স্বাভাৱিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যা আমি 1 ৰ পৰা ষ্টাৰ্ট কৰো আপ টু ইনফাইনাইট তাৰ মানে those numbers we start from 1 to infinite মানে হৈছে কি 1 ৰ পৰা infinite মানে যিমান নাম্বাৰ লাগে তুমি ল'ব পাৰা they all are called natural numbers বা স্বাভাৱিক সংখ্যা তাৰ পিছত আহি গৈছো আমি পূৰ্ণ সংখ্যা whole numbers okay those numbers which start from 0 to infinite মানে আমি শূন্যৰ পৰা যিবোৰ সংখ্যা আৰম্ভ কৰো ইনফাইনাইট লাইক অসীমলৈকে যিমানবোৰ সংখ্যা আমি ল'ব পাৰো শূন্যৰ পৰা আৰম্ভ কৰি সেইবোৰ সংখ্যা ক'ব পূৰ্ণ সংখ্যা or whole numbers ঠিক আছে তাৰ পিছত আহি গৈছো যুগ্ম সংখ্যা the numbers which is divisible by 2 যিবোৰ সংখ্যা 2 ৰে সম্পূৰ্ণ হৰণ যাব তাক ক'ব কি যুগ্ম সংখ্যা means even numbers ঠিক আছে তাৰ পিছত আহিছো অযুগ্ম সংখ্যা কোনবোৰ মানে odd numbers কোনবোৰ so the numbers which are not divisible by 2 actually it is divisible by 2 but not completely divisible by 2 okay that means যদি completely divisible হয় তাত remainder নাথাকিব তো অসমীয়াত কৈ দিছো যে অযুগ্ম সংখ্যাবোৰক 2 ৰে তো হৰণ যাব ঠিকই কিন্তু বাকি থাকিব নালাগিব তাৰ মানে 2 ৰে সম্পূৰ্ণ হৰণ নোযোৱা সংখ্যাবোৰে হ'ব অযুগ্ম সংখ্যা ঠিক আছে আৰু যুগ্ম সংখ্যাত কি হৈছিলে বন্ধুসকল 2 ৰে সম্পূৰ্ণ হৰণ গৈছিলে কমপ্লিটলি ডিভাইড হৈছিলে তাৰ পিছত আহি গৈছো মৌলিক সংখ্যা ঠিক আছে প্ৰাইম নাম্বাৰ তো মৌলিক সংখ্যা কোনবোৰক ক'ব যিবোৰ সংখ্যা এটাতকৈ অধিক উৎপাদক থাকিব মানে মই যদি ক'বলৈ যাওঁ 2 সংখ্যাটো যদি মই ল'বলৈ যাওঁ 1 2 গুণ 2 তাৰ উৎপাদক কি আছে বন্ধুসকল 1 ৰ বাহিৰে বেলেগ কিবা উৎপাদক আছে নেকি নাই 3 টো চোৱা 1 3 গুণ 3 আৰু বেলেগ কিবা সংখ্যা আছে নেকি যিকেইটা সংখ্যা পূৰণ কৰিলে আমি 3 পাম তাতো নাই 4 টো চোৱা 1 4 গুণ 4 হ'ব আৰু 2 2 গুণ 4 হ'ব তো তাক কেইটা উৎপাদক হ'ল দুটা উৎপাদক হ'ল কি 1 2 আৰু 4 টো নিজে আছে তো কি হ'ব বন্ধুসকল ইয়াক ক'ব কি যৌগিক সংখ্যা ঠিক আছে আৰু আগৰ 1 3 1 2 3 5 পিছত হগল 7 যিমানবোৰ আছে যা উৎপাদক মাথো এটা মানে তেও নিজেই হ'ব এটা মানে 2 বুলি ক'লে 2 নিজে হ'ব এটা আৰু 1 এটা হ'ব 1 2 আৰু 2 2 তাৰ বাহিৰে কোনো উৎপাদক থাকিব নালাগিব সেইবোৰ হ'ব বন্ধুসকল মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কোনবোৰ হ'ব যিবোৰ সংখ্যাৰ উৎপাদক এটাতকৈ বেছি থাকিব তো এটাতকৈ বেছি উৎপাদক থকাব কি ক'ব বন্ধুসকল যৌগিক সংখ্যা তাৰ পিছত আহি গল অখণ্ড সংখ্যা কোনবোৰ অখণ্ড সংখ্যা সেই গুটেইবোৰে হ'ব কোনবোৰ হ'ব বন্ধুসকল যেনেকৈ আমি কৈছিলো স্বাভাৱিক সংখ্যা আৰম্ভ কৰো নেচাৰেল নাম্বাৰ ষ্টাৰ্ট কৰো কৰ পৰা from 0 to infinite মানে শূন্যৰ পৰা অসীমলৈ তাৰ পিছত আমি কি পাইছিলো পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰছ আমি ষ্টাৰ্ট কৰো কৰ পৰা from 0 to সৰি মই ৰং কৈছো আগৰ মই অলপ ভুল কৈছো স্বাভাৱিক সংখ্যা আমি ষ্টাৰ্ট কৰো 1 ৰ পৰা ইনফাইনাইট লৈকে 1 ৰ পৰা ইনফাইনাইট অসীমলৈকে পূৰ্ণ সংখ্যা আমি আৰম্ভ কৰিছো কৰ পৰা শূন্যৰ পৰা অসীমলৈকে তো এই গুটেইবোৰত কি হয় বন্ধুসকল যে শূন্য পৰা অসীমলৈকে পালো সেইখিনি আছে ধনাত্মক সংখ্যা তাক আমি কি কওঁ পজিটিভ নাম্বাৰছ বুলি ক'ব পাৰো ঠিক আছে পজিটিভ ইন্টিজাৰ নাম্বাৰ মানে ধনাত্মক অখণ্ড সংখ্যা তাৰ পিছত আহি গল ঋণাত্মক খিনি কোনখিনি আমি ঋণাত্মক সংখ্যাও পাওঁ কি পাওঁ 0 টো আছেই বন্ধুসকল এফালে তো প্লাস খিনি আছে ঠিক আছে মই থিয় হৈ আছো এনেকৈ তো মোৰ বাওফাল পৰিব তো বাওফালে এটা মাজতে আছো মই ধৰি লওঁ মই আছো মানটো 0 তো 0 ৰ পৰা বাওফালে যিমানখিনি যাব 1 2 3 যিমানখিনি যাব এই গুটেইখিনি হ'ব কি সেইখিনি হ'ব ধনাত্মক অখণ্ড সংখ্যা তাৰ পিছত 0 ৰ পৰা মোৰ সোঁফালে যিখিনি যাব সোঁফালে যোৱাখিনি কি হ'ব -1 -2 -3 সেইখিনি হ'ব ঋণাত্মক অখণ্ড সংখ্যা তো এতিয়া কথাটো হ'ল কি ঋণাত্মক অখণ্ড সংখ্যাত মই যদি লওঁ -20 -1 -2 -3 কে গৈ মই পালোগে -20 তো এটা কথা কিন্তু মই তোমালোকক ক'ব লাগিব যে -20 টো -1 তকৈ সৰু তো মই তোমালোকক দেখাই দিছো এটা সংখ্যা ৰেখা মই তোমালোকক দেখাইছো এটা সংখ্যা ৰেখাত য'ত সংখ্যা থাকিব ইয়াতে মাজতে আছে 0 তো 0 ৰ মই এইফালে যদি নিউ কেনেকৈ যাব বন্ধুসকল 1 2 3 4 5 6 গৈ থাকিব যিমান তোমালোকে নিব পাৰা তাৰ পিছত এইফালে যদি আমি আহো -1 -2 -3 -4 যিমান তুমি এফালে আনিব পাৰা তো এতিয়া মই যদি কওঁ -4 টো -1 তকৈ ডাঙৰ নে সৰু তোমালোকে দেখা মতে 4 টো ডাঙৰ ঠিক কথা 4 টো
1তকৈ ডাঙৰ কিন্তু মাইনাছ আছে বন্ধুসকল গতিকে -4 টো -1তকৈ সৰু হ'ব যিমানেই মাইনাছৰ ফালে মানে ঋণাত্মকৰ ফালে যিমানেই সংখ্যা বাঢ়ি বাঢ়ি যাব সিমানেই সংখ্যাবোৰ তাৰ আগৰ নাম্বাৰতকৈ আগৰ নাম্বাৰ মানে 4ৰ আগৰ নাম্বাৰ 3 তো -3 সো -4 আগৰ সংখ্যা আছে -3 গতিকে আগৰ নাম্বাৰতকৈ সৰু হৈ যাব কিন্তু ধনাত্মকৰ ফালে কথাটো বেলেগ আছিলে যে 6 টো 1তকৈ ডাঙৰ বুলি আমি ক'ব পাৰো 5 টো 4তকৈ ডাঙৰ বুলি ক'ব পাৰো কাৰণ বাঢ়ি গৈছে তো বাঢ়ি যাব কিন্তু ঋণাত্মক ফালে বাঢ়ি গলে কমি যাব ঠিক আছে তো এইখিনি কনসেপ্ট তোমালোকে ল'ব লাগিব তো বন্ধুসকল এবাৰ আহিছো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কোনবোৰ কিছুমান আমি সংখ্যা লৈছো ধৰি লোৱা পৰিমেয় সংখ্যা এটা গঠন থাকে বন্ধুসকল কি হ'ব যে p/q মানে এনেকৈ ভগ্নাংশত থাকিব p/q মানে এটো আমি লব বুলি ক'ব পাৰো এটো হৰ বুলি কম কাৰণ ভগ্নাংশৰ ওপৰটো কি কয় বন্ধুসকল লব তলটো কি কয় হৰ তো p/q যত এটা শর্ত আছে কিন্তু এটা কন্ডিশন আছে কি আছে q does not equal 0 মানে q does not equal 0 মানে আছে q শূন্যৰ সমান হ'ব নালাগিব এই শর্তটো তোমালোকে মনত ৰাখা আৰু এতিয়া এইখিনি কনসেপ্ট লৈ আমি আগবাঢ়ো আমাৰ আজি 1.1 এক্সাৰসাইজ অধ্যায় আমি 1.1 লৈ গৈছো সংখ্যা প্ৰণালী ঠিক আছে তো আমি কোৱেশ্চন নম্বৰ 1 টো মই পঢ়ি দিছো অসমীয়াটো পঢ়ি দিম ইংৰাজীটো পঢ়ি দিম কোৱেশ্চন নম্বৰ 1 টো কি দিছে is 0 a rational number সুধিছে যে 0 এটা পৰিমেয় সংখ্যা নেকি তো 0 পৰিমেয় সংখ্যা হয় নে নহয় বন্ধুসকল তো তোমালোকৰ মতে লাগিছে পৰিমেয় সংখ্যা নহয় তো আমি চেক কৰো 0 যদি মই দিও 0 টো তলত যদি ওপৰত 1 আমি নিদিও কাৰণ আমি যে 1 2 3 লিখো ইয়াৰ ওপৰত 1 দিলে কি হ'ব বন্ধুসকল এটা প্ৰকৃত ভগ্নাংশ হৈ যাব যেটো আমি কৰিব নোৱাৰো মানে আমি মন গলে এটো কৰিব নোৱাৰো কিন্তু 0 তলত মানে 1 2 3 তলত যদি আমি 1 দিও তেতিয়ালে আমি কি কৰিব পাৰিম বন্ধুসকল ইয়াক আমি সজাব পাৰিম ঠিক আছে তো 0 তলত যদি 1 দি দিও তেতিয়া কি হ'ব এই p/q আকাৰ ঠিকই লাভ কৰিছে আৰু q টো শূন্য সমান হ'ব নালাগিব বুলি কৈছে q টো শূন্য নেকি নহয় ন q মান হৈছে 1 গতিকে আমি ক'ব পাৰো কি বন্ধুসকল যে 0 টো এটা পৰিমেয় সংখ্যা হয় can you write it in the form p/q where p and q are integers and q does not equal to 0 তোমাক সুধিছে যে p/q ৰ ওপৰত আমি যেটো অখণ্ড সংখ্যাৰ ফৰ্মুলা পাইছিলো তাত হে ফৰ্মুলাটো মতে কি উদিছে যে p/q ৰ ওপৰত আমি ইয়াক লিখিব পাৰিম নেকি যত p আৰু q টো আছে অখণ্ড সংখ্যা আৰু q does not equal to 0 নিশ্চয় পাৰিম মই তোমালোকক অলৰেডি লিখি দেখাইছো p/q ৰ ওপৰত আমি লিখিব পাৰো কাৰণ 0 তলত আমি 1 এটা কনসিডাৰ কৰি লব পাৰো we can consider 1 in the denominator section okay so আমি লবত কি কৰিব পাৰো 1 টো কনসিডাৰ কৰিব পাৰো তো p/q আৰু q টো does not equal 0 মানে q শূন্য সমান নহয় তো কোৱেশ্চন নম্বৰ 2 দিছে বন্ধুসকল যে find 6 rational numbers between 3 and 4 তো 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে 3 আৰু 4 মাজত তো এই কোৱেশ্চনখিনি মই তোমালোকক কনসেপ্ট দিছিলো যদি তোমালোকে ভাবিছা যে সাৰে কি দিলে এইখিনি কনসেপ্টৰ কোনো কোৱেশ্চনে নাই আমাক তো চাবা বন্ধুসকল এই কোৱেশ্চনখিনিত আমি আগত যিখিনি শিকিছিলো তাৰ কনসেপ্ট জৰুৰ লাগিব আমাক তো মই কৈ দেখাইছো তোমালোকক কেনেকৈ লাগিব ঠিক আছে তো কেনেকৈ কৰিম বন্ধুসকল ইয়াত চাবা 3 আৰু 4 মাজত তোমালোকক 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে তো এনেকুৱা ক্ষেত্ৰত মই কম কি যে ই এটা অখণ্ড সংখ্যা ইও এটা অখণ্ড সংখ্যা কাৰণ ধনাত্মক আৰু ঋণাত্মক প্ৰত্যেকটো সংখ্যাই হৈছে অখণ্ড সংখ্যা তো এতিয়া কথা হ'ল কি 3 4 মাজত মই এতিয়া অখণ্ড এটো যদি মই বিচাৰিব ফাৰ্স্ট কি কৰিম বন্ধুসকল মই আনসাৰ নাই লিখা মই এনেকৈ সলিউশন এবোৰ স্ট্যান্ডাৰ্ড মই লিখা নাই এখিনি অ্যাৰেঞ্জমেন্ট তোমালোকে কৰিবা ম্যানেজমেন্ট খিনি ওকে মই জাস্ট দেখাই দিছো 3 আৰু 4 প্লাস কৰিবা বাই 2 এদি ডিভাইড কৰিবা কিমান হ'ব বন্ধুসকল 7/2 হ'ব তো এই নিয়মটোৰ পৰা মোক এটা কেটা সংখ্যা লাগে মানে 3 আৰু 4ৰ মাজত থকা সংখ্যা বুলি ক'লে তোমালোকে এটাই সাগে ভাবিছা যে 3 আৰু 4ৰ মাজত সাৰ কোনো সংখ্যাই নাই কাৰণ 3 পিছত 4 হয় বা 4 আগত 3 হয় তাৰ মাজত কি সংখ্যা আছে বন্ধুসকল নিশ্চয় কাৰণ কিবোৰ আছে ভগ্নাংশবোৰ আছে পৰিমেয় সংখ্যাবোৰ আছে অখণ্ড সংখ্যাবোৰ আছে তো ইয়াতে আমি কি কৰিছিলো 3 আৰু 4 প্লাস কৰিছিলো আমি প্লাস কৰিলো 3 আৰু 4 ডিভাইডেড বাই 2 হদায় এটো নিয়ম কৰিবা 7/2 হ'ব চাবা 3 + 4 মানে 7/2 ওকে তাৰ পিছত কি হ'ব 7/2 এটা তোমাৰ যি মন যায় তাকে তুমি ল'ব পাৰা মই ইয়াত লৈছো তলত লৈছো 2 মানে ডিনোমিনেটৰ সেকশনত আমি কি কৰিছো এডিং বাই 2 আমি 2 এড কৰিছো সৰি 2 মাল্টিপ্লাই কৰিছো নট এডিং আমি মাল্টিপ্লাই কৰিছো মানে পূৰণ কৰিছো তো তলত পূৰণ কৰিলে ওপৰটো পূৰণ কৰিব লাগিব বন্ধুসকল তো এটো কিমান হৈ যাব 14/4 হৈ যাব ঠিক তেনেকে মই কি লম
7/2 এবাৰ মই লৈছো বোলে 4 তোমালোকে যি সংখ্যা লোৱা কোনো ইয়াত বাধা নাই ইয়াৰ কাৰণে কোনো মানে লিমিট নাই ওকে 2 4 গুণ 8 তো এই যিমানবোৰ সংখ্যা বন্ধু লৈ আছো নহয় এই গোটেইবোৰ সংখ্যা 3 আৰু 4 মাজত আছে 7/2 3 আৰু 4 মাজত আছে তাৰমানে ক'ব পাৰো 7/2 is the number which lies between 3 and 4 and also 14/4 and 28/8 also lies between 3 and 4 so you can consider in this way আমি যদি যাব পাৰো এনেকৈ কৰি যাব পাৰা 7/2 লবা আকৌ বোলে কোনোবা বিচাৰিছে 6 লাগে তো 6 দিবা তো 7 6 is 42 7 6 গুণ 42 2 6 গুণ 12 2 6 is 12 it is also number lies between 3 and 4 এটো 3 আৰু 4 মাজত পৰিব আৰু যিমান লাগে তোমাক 6টা নালাগে 10টা নালাগে তুমি 100টা লৈকে উলিয়াব পাৰিবা সো মই হেকাৰণে গুটে আনসাৰটো লিখি দিয়া নাই মই তোমালোকক জাস্ট এটা হিন্টস দিছো যাতে তোমালোকে খুব সোনকালে বুজি পোৱা নহলে ভিডিওটো আৰু দীঘলীয়া হ'ব গুটে আনসাৰ কৰিব গলে ওকে এবাৰ আহিছো কোৱেশ্চন নম্বৰ 3 লৈ তোমালোকক কোৱেশ্চন নম্বৰ 3 দিছে ফাইন্ড 5 rational numbers between 3/5 and 4/5 তো ইয়াত কি কৈছে যে 5 ভাগৰ 3 আৰু 5 ভাগৰ 4 অসমত যদি মই ক'বলৈ যাওঁ 5 ভাগৰ 3 আৰু 5 ভাগৰ 4 মাজত 5টা পৰিমেয় সংখ্যা উলিয়াই দিব দিছে তো বন্ধুসকল এটো হে আগৰ নিচিনাকৈ কৰিম কি আছে 3/5 আৰু কি আছে বন্ধুসকল 4/5 আছে তো ইহঁতৰ মাজত থকা যেহেতু ভগ্নাংক আছিল আগৰ সংখ্যাটো কিহত দিছে বন্ধুসকল সংখ্যাত দিছিলে তো এই ভগ্নাংকটো আমি ইহঁতৰ মাজত কি উলিয়াব লাগিব 5টা পৰিমেয় সংখ্যা উলিয়াব লাগিব তো কেনেকৈ উলিয়াম তো কি কৰিম বন্ধুসকল 3/5 আছে তো মই এফালে কি কৰিম 5 দি মাল্টিপ্লাই কৰি দিম ঠিক আছে নহয় 6 দি কৰি দিম কাৰণ কেটা উলিয়াব লাগে 5টা তো 5টা উলিয়াব দিলে সদায় 6 দি কৰিবা এনেকৈ যদি ভগ্নাংকত থাকে ওপৰত তলে 6 দি কৰিবা যদি তোমাক কয় যে 6টা লাগে তো তুমি 7 দি পূৰণ কৰি দিবা যদি তোমাক কয় 3টা লাগে তো তুমি কি কৰিবা 4 দি পূৰণ কৰিবা তো এটো ডিপেন্ড কৰিব তোমালোকৰ কোৱেশ্চনটোৰ ওপৰত আৰু তোমালোকে 8 দিও কৰিব পাৰা 9 দি কৰিব পাৰা দ্যাটস ইয়োৰ চয়েস তোমালোকে নিজৰ ইচ্ছা মতে কৰিব পাৰা মই তোমালোকক জাস্ট এটা টিপস দিছো যে 5টা উলিয়াব লাগে তো মই 6 কৰিলো তলত তো ওপৰটো মই দিম কিমান হ'ব বন্ধুসকল 18/30 হৈ যাব ঠিক তেনেকৈ এটো যেটো নাম্বাৰ আছিল 4/5 ওকে বুজিবলৈ চেষ্টা কৰা তোমালোকে মই বৰ ষ্টেণ্ডাৰ্ডকৈ মই তোমালোকক লিখি দিয়া নাই মই তোমাক বুজাইহে দিছো তো ইয়াতো হে 6 দি পূৰণ কৰিব লাগিব 5 6 যা 30 মানে 5 6 গুণ 30 4 6 গুণ 24 এতিয়া তোমালোকে সৰি এটো 5 আছিল মই ৰং কৰিছো এটো 4 আছিল সৰি এটো 24 হৈ যাব এটো 30 হৈ যাব এতিয়া কি হল বন্ধুসকল ডিনোমিনেটৰত কি আছে 30 হৰত সৰি হৰত কি আছে 30 আছে ওপৰত কি আছে 18 আৰু ইয়াত আছে 24 তোমালোকে নিজে জানা 18 আৰু 24 ৰ মাজত কি নাম্বাৰ থাকিব 19 20 21 22 23 ওকে পৰিছে নে 19 ৰ পৰা 23 এইকিটা নাম্বাৰৰ ভিতৰতে পৰিছে তো আমি কি লিখিম 19/30 এটা 20/30 21/30 22/30 আৰু এটা হ'ব 23/30 so this all the numbers lies between 3/5 and 4/5 তাৰ মানে গুটেই কিটা নাম্বাৰ কি হৈছে এই দুটা নাম্বাৰ এই দুটা পৰিমেয় সংখ্যা মাজত পৰিছে তো তোমালোকে এনেকৈ সলভ কৰিব পাৰি you can solve in this way by using of this formula means ki whatever the number you have asked in your question paper that suppose one question paper is given that you have to be find the three rational numbers okay then you can consider number 4 means 4 can be multiplied in denominator and numerator okay তাৰ পাছত আমি কোৱেশ্চন আহি গৈছো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি দিছে বন্ধুসকল ইয়াত দিছে যে state whether the following statement are true or false give reasons for your answer তোমালোকক কৈছে যে যুক্তি দেখায় মানে তলৰ যিকিটা স্টেটমেন্ট আছে যিকিটা কোৱেশ্চন কিছুমান দিছে এই কোৱেশ্চন কিটা শুদ্ধ হ'ব নে অশুদ্ধ হ'ব তোমালোকক সুধিছে আৰু যদি শুদ্ধ হয় বা অশুদ্ধ হয় তাৰ কি ক'ব লাগিব ৰিজন দিব লাগিব মানে যুক্তি দিব লাগিব তো চাও আমি কোৱেশ্চন কিটা কি আছে বন্ধুসকল ইয়াতে কোৱেশ্চন নম্বৰ 1 দিছে every natural number is a whole number লিখা সিস্টেম তোমালোকৰ বুজা সিস্টেমটো মই বুজাই দিম বুজা টেকনিক বুজাই দিম বুজি লোৱা দায়িত্ব তোমাৰ মগজটোত মই ফালি ভৰাই দিব নোৱাৰো বন্ধুসকল মগজটোত ভৰুৱা দায়িত্ব তোমাৰ ঠিক আছে
কিন্তু ভালকে শুনি লবা মই যিমান পাৰো মই চেষ্টা কৰিছো তোমালোকৰ লাউড ইকত মই মানে লাউড সাউন্ডত মই তোমালোকক শিকাব চেষ্টা কৰি আছো খুব ইজিলি কৰিবলৈ চেষ্টা কৰি আছো তো তোমালোকে যদি অকনমান মন দিয়া আই এম ডেম শিওৰ দ্যাট ইউ কেন ডেফিনেটলি do it. Okay, so every natural number is a whole number. তোমাক কৈছে যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় তো তাৰ কাৰণে মই আগতে কৈছিলো সংখ্যা প্ৰণালী তোমালোকে শিকিব লাগিব সংখ্যা প্ৰণালী শিকিব লাগিব সেই কাৰণে এইকেইটা লাগিব তো এইকেইটা কোৱেশ্যনে পৰীক্ষাত আহিব তাৰ কোনো ঠিক নাই নাহিবও পাৰে ওকে তো ইয়াত কি কৈছে যে প্ৰত্যেক স্বাভাৱিক সংখ্যা এটা এটা পূৰ্ণ সংখ্যা হয় নে নহয় আমি চেক কৰো তো কি লিখিম বন্ধুসকল প্ৰত্যেক পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা মই হাতেৰে মচি দিছো এতিয়া তো স্বাভাৱিক সংখ্যা কোনবোৰ 1 ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলো ন গৈ থাকিবই ওকে পূৰ্ণ সংখ্যা কোনবোৰ 0 ৰ পৰা ষ্টাৰ্ট কৰিছিলো তো এতিয়া চোৱা প্ৰত্যেক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা মানে 1 ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সংখ্যা পূৰ্ণ সংখ্যাত সোমাব নে নোসোমায় কি কবা তোমালোকে পূৰ্ণ স্বাভাৱিক সংখ্যা প্ৰত্যেকবোৰ সংখ্যা এই পূৰ্ণ সংখ্যাত আছে নে নাই আছে তুমি যদি ইয়াত 1 লাখ লৈকে লিখা নহয় ইয়াতো 1 লাখ লৈকে তুমি পূৰ্ণ সংখ্যা পাই যাবা তাৰ মানে আমি ক'ব পাৰো কি ষ্টেটমেন্টটো ইয়েস তো ষ্টেটমেন্টটো কি হ'ব ইয়েস হ'ব মানে শুদ্ধ হ'ব তো এটা কথা হ'ল যুক্তি দেখাব কৈছে তোমালোকে যুক্তি দেখাই দিয়া কি দেখাবা যুক্তি দেখাব পাৰিবা কাৰণ পূৰ্ণ সংখ্যাত আমি 0 ৰ পৰা ষ্টাৰ্ট কৰো অসীমলৈকে আৰু স্বাভাৱিক সংখ্যা ষ্টাৰ্ট কৰো 1 ৰ পৰা অসীমলৈকে ওকে কোৱেশ্চন নম্বৰ 2 লৈ আহিছো এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ তাৰ মানে প্ৰত্যেকটো অখণ্ড সংখ্যা এটা এটা পূৰ্ণ সংখ্যা প্ৰত্যেক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় না বন্ধুসকল তো চেক কৰা পূৰ্ণ সংখ্যা মই লিখি দিছো তো অখণ্ড সংখ্যা কোনবোৰ 0 দিলো 1 দিলো 2 দিলো 3 দিলো এফালে ধনাত্মক খিনি যাব আৰু এফালে -1 -2 -3 এফালে ঋণাত্মক খিনি আহিব তুমি নিজে চোৱা এই অখণ্ড সংখ্যা প্ৰত্যেকটো অখণ্ড সংখ্যা ইয়াত আছে নেকি পূৰ্ণ সংখ্যাত ক'ব পাৰো 0 ৰ পৰা এই প্লাস খিনি আছে কিন্তু মাইনাস খিনি নাই তো আমি কম নেকি এটো শুদ্ধ নহয় এটো স্টেটমেন্টটো ৰং হৈছে ঠিক আছে তো ইয়াটো ফলস হৈছে অশুদ্ধ আৰু এটা যুক্তি দেখাব লাগে যুক্তি দেখাই দিয়া কাৰণ অখণ্ড সংখ্যাত ধনাত্মক আৰু ঋণাত্মক দুইখিনি সংখ্যা আমাৰ লগত আছে ধনাত্মক সংখ্যাত সৰি অখণ্ড সংখ্যাত কিন্তু পূৰ্ণ সংখ্যাত অকল ধনাত্মক খিনিহে আছে যদি আমি কম্পেয়াৰ কৰো কম্পেয়াৰিং দেন ইন্টিজাৰ নাম্বাৰ এন্ড হোল নাম্বাৰ যদি কম্পেয়াৰ কৰো দেন we can find the solution that in case of a whole number it start from 0 that means we can say that positive numbers are included in whole numbers okay comparing to integer number and also in integer number in case of integer number what we can say that all the positive numbers and all the negative numbers are included in integer numbers okay so this statement is false so question number 3 every rational number is a whole number প্ৰত্যেকটো rational number এটা পূৰ্ণ সংখ্যা হয় নে নহয় তো হ'ব নোৱাৰে বন্ধুসকল তো স্টেটমেন্টটো আমাৰ কি হ'ব আমাৰ এটো ফলস হ'ব কাৰণ ৰেশনাল নাম্বাৰ মই শিকাইছিলো যে p/q ফৰ্মেটত হ'ব লাগিব বোৰ্ডত এটা লিখা নাই p/q মানে ভগ্নাংশ আকাৰত থাকিব লাগিব where q does not equal 0 means কি p/q ফৰ্মেশনত থাকিব and q does not equal 0 মানে q শূন্য সমান হ'ব না লাগিব তো আমি পূৰ্ণ সংখ্যাত শূন্যটো পাইছিলো তো শূন্যটো পৰিম সংখ্যা আছে এতিয়া তোমালোকে ক'ব পাৰা যে ৰেশনাল নাম্বাৰ বুলি ক'লে মাইনাস খিনিটো আহি যাব আমাৰ ইয়াত ঠিক আছে আৰু গতিকে আমি ক'ব পাৰো এই ষ্টেটমেন্টটো ফলস তা যুক্তি তোমালোকে দি দিবা মই মুখেৰে তোমালোকক বুজাই দিলো যিমান পাৰো তো বন্ধুসকল ইমান দেৰি ধৰি ভিডিওটো উপভোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছো আৰু ভৱিষ্যতে মই তোমালোকক ইয়াৰ নেক্সট পাৰ্ট কিটা মই আপলোড কৰি থাকিম এদিন কৈ যেহেতু মোৰ হাতত সময়টো অকনমান কম আছে তথাপি মই চেষ্টা কৰিছো তোমালোকক যিমান পাৰো মই তোমালোকক সহায় কৰো আৰু গোটেই গণিতৰ টেক্সটবুকখনে মই তোমালোকক কৰি দেখাম তো যদি তোমালোকে ভাল লাগে অসমীয়া মাধ্যমতো পাবা আৰু যদি তোমালোকে কমেন্ট কৰি জনোৱা ইংৰাজী মাধ্যমত দিব কাৰণে তেতিয়ালে ইংৰাজী মাধ্যমৰ কাৰণে মই এক্সট্ৰাকে ভিডিও বনাম যেহেতু মোৰ ফাৰ্স্ট ভিডিও ক্লাস 9 ৰ কাৰণে গতিকে মই কোনো আইডিয়া নাছিলে যে মই কিহৰ ওপৰত বনাম সেইকাৰণে দুইটা বিষয়ৰ ওপৰত মিক্সিং কৰি দি দিছো হালনিকৈ তোমালোকে বুজিবলৈ চেষ্টা কৰি লবা ঠিক আছে আৰু আকৌ বাৰ কওঁ যদি তোমালোকৰ কিবা প্ৰবলেম হয় বুজি নোপোৱা থাকে তলৰ কমেন্ট বক্সত তোমালোকে মোক কমেন্ট কৰি জনাবা মই নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছো আকৌ এদিন লগ পাম নতুন এটা টপিকৰ ওপৰত নতুন এটা ভিডিও লৈ পেলাই তোমালোকৰ সন্মুখত মই লগ মানে আকৌ আহিম ঠিক আছে তো আজিলৈ ইমানতে কয় ধন্যবাদ